1894 চনৰ 28 জানুৱাৰী তাৰিখে বহুতো কৃষকৰ তেজেৰে ৰাঙলী হোৱা এক দৰঙৰ ঐতিহাসিক ঠাই হৈছে পথৰুঘাট। গতিকে গাইছ আজি তালৈকে যাব লাগি মই ওলাই দিছোঁ ঘৰপে আৰু মোৰ চাইকেলখনকো লৈ লৈছোঁ। অলপ চাইকেলখনৰ বেয়া হৈছিল, কেৰ মেৰ মাত ওলাইছিল, অলপ সেইখনো ভাল কৰি লৈছোঁ আৰু একদম 15 তাৰিখে ওলাই দিছিলোঁ ৰাইডৰ কাৰণে। আকৌ আজি নতুনকৈ এটা ৰাইডৰ কাৰণে ওলাই দিছোঁ। গতিকে ব্লগছ উইথ গগন ইউটিউব চেনেলৰ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। লুকটো কেনে মানে মই এযোৰ চখত পিন্ধা নাই, মই এনেই চশমা পিন্ধি বেয়াই পাওঁ। মানে যদি অকস্মাত নয়নাই আহি চকুত দিগি চাওঁৱেই অলপ কেছটো বেয়া হ'বৰ কাৰণে চশমাযোৰ লগত লৈ আহিছোঁ। আৰু ঘামচি অৱস্থা বেয়া কৰি দিছে। গড়ৰ ছালো অলপ জানো ঢিলা, যেনেকুৱা হৈছে মোৰ ঘামচি দি ছাল, ক'তো যাবা লগীয়া বেয়া লগা হৈছে। গতিকে অলপ ঠাণ্ডা জেগা পাইছোঁ, ৰখি দিছোঁ। মই এতিয়া ঔতলা পালোঁ আহি, মানে আমাৰ ঘৰ ঔতলা আৰু এইখিনি জেগাৰ নামো ঔতলা, মানে দুখন ঔতলা আছে। গতিকে ইয়াত ৰখা কাৰণটো হ'ল আমাৰ দৰঙৰ জনপ্ৰিয় ইউটিউবাৰ খিতেইকাই, আচল নাম দীপজ্যোতি ডেকা, মানে সিয়াৰ ওচৰলৈকে যাব বিচাৰিছোঁ। কাৰণ এইখিনিৰ পৰা নাপাব পাৰোঁ, পালিটো ভালে হ'ল, শ্বুটিঙৰ টাইমটো শ্বুটিঙত ব্যস্ত থাকিব পাৰে। গতিকে তালৈকে যাই আছোঁ। ফাইনেলি আহি পালোঁ জনপ্ৰিয় কৌতুক অভিনেতা দীপজ্যোতি ডেকাৰ ঘৰ। গতিকে তেওঁ ভিতৰত বহি আছে, তেওঁৰ লগত অলপ কথা পাতোঁ। গতিকে গাইজ শেষলৈ চাব ভিডিঅ'টো। এয়া দাদা আমাৰ বহি আছে, কিবা অলপ ক'ব দিছোঁ, কৈ দিয়ক। কেনে খবৰ, ভাল নে? আৰু আহিল ইও বঢ়িয়াকে, ই বোলে এতিয়া বৰ্তমান পাথৰীঘাটত যাব, তাতে ময়ো আহিছিলোঁ ঘৰতে, আহিল ভাল লাগিল। আৰু ইও ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক দি আছে, চাই থাকিব আপোনালোকে। আৰু ধুনীয়া চেনেল, নামটো কি আছিল চেনেলটো? ব্লগছ উইথ গগন। ব্লগ উইথ গগন, খুব ধুনীয়া চেনেল, সকলোৱে চাব বুলি আশা কৰিছোঁ। আৰু যদি এনেধৰণৰ নতুন নতুন ভিডিঅ' লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। গাইজ মানে আমাৰ দীপজ্যোতি দা খিতেইকাইক যিখিনি অসমবাসীয়ে বৰ্তমান মৰম দিছে, সেইখিনিয়ে তেওঁলোকৰ প্ৰমাণ পত্ৰ জাপি অসমৰ স্বাভিমান। চাওক গাইজ, গোটেইখিনি মই আপোনালোকক দেখাই দিছোঁ একদম পূৰা। এইটো বটন পাই গৈছে, যিটো কিমান হ'ব লাগে দাদা? 1 লাখ যিটো হ'ব লাগে, এইটো বটন পাই গৈছে। আৰু চাওক এইবিলাক গোটাই মৰম গাইজ, একদম পূৰা। গতিকে গাইজ এইখিনিয়ে আছিল, আৰু এতিয়া মই ওলাই দিম কাৰণ মই ইফালে পাব লাগিবতো। গতিকে ইয়াৰ পৰা ওলাই দিওঁ এতিয়া। এই আছিল জনপ্ৰিয় কৌতুক অভিনেতা খিতেইকাই ঘৰ। এতিয়া ঘৰৰ ৰুমৰ পৰা বাহিৰলৈকে ওলাই আহিছোঁ আৰু ধন্যবাদ জনাইছোঁ দৰঙীয়া ভাষাটো সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন প্ৰান্তত চিনাকি কৰি দিয়াৰ বাবে। গতিকে এতিয়া গাইজ ওলাই দিছোঁ আৰু চাইকেলখন ৰ'দত পৰি আছে, চাইকেলখনৰ ওচৰলৈকে যাওঁ। চিটটো জানো তামাম গৰম হৈছে, পুৰে নেকি টপিলা ক'ব নোৱাৰিছোঁ দেই গাইজ। এতিয়া খিতেইকাই ঘৰৰ পৰা ওলাই আহিছোঁ, মানে খিতেইকাই মাক বৰমাই ধুনীয়াকৈ একাপ চাহ দিলা, চাহকাপ খাই এতিয়া ওলাই আহিলোঁ গাইজ। গুগল মেপ পাগলা নে মই পাগলা নাজানো, কোনফালে ক'ত লৈ গৈছে। ইমান ধুনীয়া ৰাস্তাৰ কাষতে আছে ঠাইটো, মই য'লৈকে আহিছোঁ সেইখিনি দেখাই বেলেগ বেলেগ জেগা দেখুৱাই। গতিকে গাইজ বহুত কষ্ট কৰি আজি ঠাইখিনি আহি পালোঁ, ফাইনেলি আহি পালোঁ পথৰুঘাট কৃষক বিদ্ৰোহ হোৱা যিখিনি ঠাইত। গতিকে ইয়াৰ হিষ্টৰীৰ বিষয়ে মই ক'ম। গতিকে গাইজ ভিতৰলৈকে যাই আছোঁ। পথৰুঘাট বৰ্তমান পাথেৰীঘাট নামে জনা যায়। এই ঠাইখিনি কৃষক বিদ্ৰোহ হোৱাৰ কাৰণটো হৈছে, মানে যেতিয়া ব্ৰিটিছ চৰকাৰে এই স্থানীয় কৃষকসকলৰ ওপৰত মাটিৰ খাজনা বৃদ্ধি বা কৰ বৃদ্ধি কৰিছিল, সেই সময়ত কৃষকসকলে বৃদ্ধি কৰাৰ নামত বা কৰ খাজনা বৃদ্ধি কৰাৰ বাবে প্ৰতিবাদ কৰিছিল, আৰু ব্ৰিটিছ চৰকাৰে ইয়াৰ ওপৰত গুলীচালনা কৰিছিল, মানে কৃষকসকলৰ ওপৰত। তাৰপিছত ইয়াতে ৰণ হৈছিল বা বিদ্ৰোহ হৈছিল, ইয়াকে কয় পথৰুঘাট কৃষক বিদ্ৰোহ বা পথৰুঘাট ৰণ। ইয়াত কৃষকসকলৰ শ্বহীদ বেদী এটা আছে, তালৈ যাই আছোঁ গাইজ। গতিকে চাই থাকক আৰু কি আছে আপোনালোকক দেখাই আছোঁ। এই ঠাইখিনি মঙলদৈ চহৰৰ পৰা 16 কিলোমিটাৰমান ভিতৰত, আৰু আমাৰ ঘৰৰ পৰা গাইজ আহোঁতে যাওঁতে 50 কিলোমিটাৰমান হ'ব, কাৰণ আমাৰ ঘৰটো একদম দৰঙৰ লাষ্টততো। গতিকে ইয়াতে শ্বহীদ হোৱা কৃষকসকলৰ নাম লিখা আছেই। গতিকে ইয়াতে গাইজ 140জন কৃষক নিহত আৰু 150জন কৃষক আহত বুলি উল্লেখ আছে, কিন্তু চৰকাৰী হিচাপত মাত্ৰ 15জন নিহত আৰু 37জনহে আহত বুলি উল্লেখ আছে। এতিয়া কোনটো সঁচা গতিকে নাজানো গাইজ, আৰু নামবিলাক পঢ়ি শুনোৱাটো ইমান সহজ নহয়, কাৰণ টাইম বহুত লাগব। মানে যিসকলে বৰ্তমান আহি পোৱা নাই তেওঁলোক আহক, চাই যাওক। মোৰ 2বাৰ হ'লে গাইজ, আৰু দৰঙৰে চলিটো দৰঙৰ বস্তুবিলাক দেখাব পাৰিলে ভাল লাগেই, আৰু দৰঙৰ হিষ্টৰীবিলাক যদি গম পাওঁ তেতিয়াও ভাল লাগে, সেইকাৰণে আহিলোঁ।
আৰু চাওক গাইছ কৃষকসকলে সেই সময়ত চৰকাৰৰ লগত কেনেদৰে বিদ্ৰোহ কৰি কিমান শ্বহীদ হৈছিল সেইকাৰণে এটা চিন হিচাপে সমাধি ক্ষেত্ৰ হিচাপে এইটো বনাই থৈছে ভালে লাগছি গতিকে গাইছ ইয়াতে আৰু বেছি টাইম নাথখো ওলাই দিম ঘৰলৈকে আৰু এটা কথা 1987 চনৰ 28 জানুৱাৰী তাৰিখটোৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদসকলক কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে আৰু 2000 চনৰ 29 জানুৱাৰীৰ পৰা ভাৰতীয় সেনা অৰ্থাৎ ইণ্ডিয়ান আৰ্মিয়ে পথৰুঘাট শ্বহীদ কৃষকসকলক সামৰিক সন্মান জনাই আহিছে এইটো এটা ভাল কথা গাইছ গতিকে এইবিলাক থকাৰ কাৰণে দৰং এক সুকীয়া স্থান লাভ কৰিছে দৰং জিলাই এতিয়া ইয়াৰ পৰা ওলাই দিম আৰু এটা ভাল খবৰ মানে মোৰ নহয় মোৰ লোক এটাৰ ভাল খবৰ মানে যি 2022 চনৰ SSC GD 50,000 পোষ্ট দিছিলে তাৰে আজি ফাইনেল ৰিজাল্ট দিছে তাৰে মোৰ লোক এজনে পাইছে মানে আমি একেলগে ফিল্ডত দৌৰিছিলোঁ সি মোক ফোন কৰি মাতছি তালৈকে যাম গাইছ একেবাৰে গতিকে লগ পাই আছোঁ তাত যায় আৰু মানে এটা ভিডিঅ'তে তিনিটা বস্তু দেখুওৱা হ'ব প্ৰথম গেলো খিতেইকাই ওচৰত দ্বিতীয় গেলো পথৰুঘাট আৰু তৃতীয়টো গাইছ যিজন ল'ৰাই চাকৰি পাইছে সিয়াৰ ঘৰলৈকে যাম মানে ডাইৰেক্ট যাম বুলি ক'লেও ভুল নহয় ঘৰত মাত্ৰ বেগটো থ'ম থৈ কিনে যাম গতিকে যাই তাত লগ পাই আছোঁ অলপ ডেন্স হ'ব ডেন্স ফাইনেলি আহি পালোঁ চাকৰি পোৱা ল'ৰাটোৰ ঘৰত আৰু যিটো বগাকে এটা গেঞ্জি নিচিনা চাৰ্ট পিন্ধি আছে এইটোৱে ল'ৰাটোৱে পাইছে ভাল লাগছে CRPFত পাইছে আমাৰ লগত একেলগে দাউৰা আছিল ভাল লাগছে আৰু অলপ চাকৰি পাইছে তো অলপ হিটত আছে আৰু ভিডিঅ' কৰিব হাক দিছে কিন্তু মই পিছফালৰ পৰা অলপ চোৰকৈ কৈছোঁ দেখাব লাগিবতো চবকে গতিকে এইকাৰণে অলপ ভিডিঅ'টো ভাল নাপাওঁ কাৰণ আগৰ পৰাই কৰিব পৰা নাই মানে গাইছ ল'ৰাটোৰ ঘৰত ভিডিঅ' কৰা পৰিৱেশো নাই একদম পুৰা ডেক চেক বজি হুলস্থুল লৈ আছে সেইকাৰণে তাত ভিডিঅ' নকৰিলোঁ এতিয়া ঘৰলৈকে যাব ওলাই আহিছোঁ অলপ খানা চানা খোৱালা গতিকে ভিডিঅ'টো সামৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ বাই বাই